ভাৰতৰ নিকোবাৰ আইলেণ্ডত ভাৰত চৰকাৰে নিৰ্মাণ কৰি আছে এটা ৭৫,০০০ কৰোৰ টকাৰ প্ৰজেক্ট। এই প্ৰকল্পটোক লৈ সকলোৰে মাজত চিন্তা আৰু কৌতূহল দুয়োটাই আছে। জানো আহক এই গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ বিষয়ে। নমস্কাৰ, মোৰ নাম পল্লৱ কলিতা। ভাৰতৰ এই ঠাইখিনিত আছে নিকোবাৰ আইলেণ্ড। ইষ্টৰ পৰা ৱেষ্টলৈ যিটো শ্বিপিং ৰুট আছে, অৰ্থাৎ ইষ্ট এছিয়াৰ পৰা যিমানবিলাক বস্তু এক্সপৰ্ট ইম্পৰ্ট হয় সেইবিলাক এই গ্ৰেট নিকোবাৰ আইলেণ্ডৰ চাউথেৰে পাৰ হৈ যায়। এই শ্বিপিং ৰুটত মালাক্কা ষ্ট্ৰেইট নামৰ এটা সাগৰীয় পথ আছে, যিটো ৱৰ্ল্ডৰ বিজিয়েষ্ট ট্ৰেড ৰুট। অৰ্থাৎ এই পৃথিৱীত বেপাৰ বাণিজ্য হোৱা যিমানবিলাক ৰাস্তা আছে তাৰে ভিতৰত ওৱান অফ দ্য মষ্ট বিজিয়েষ্ট ৰাস্তা এই যিটো সাগৰীয় পথটো, যাৰ মাজেৰে হাজাৰ হাজাৰ কৰোৰ টকাৰ বস্তু অনা নিয়া হয় এখন দেশৰ পৰা আন এখন দেশলৈ। যদি চাইনা বা অন্য কোনোবা দেশৰ পৰা এখন জাহাজ আহে, তেতিয়া সেই জাহাজখনে বেলেগ বেলেগ দেশলৈ বস্তু লৈ আহে। উদাহৰণস্বৰূপে আমি ধৰিলো চাইনাৰ পৰা এখন জাহাজ আহিছে, সেই জাহাজখন ইউৰোপৰ কোনোবা দেশলৈ যাব, কিন্তু লগতে সেই জাহাজখনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদি অন্য দেশৰ কাৰণেও বস্তু কঢ়িয়াই লৈ আহে। তেতিয়া সেই জাহাজখনে প্ৰতিখন দেশতে বস্তু দি যাব লগা হয়। অৰ্থাৎ এবাৰ ইণ্ডিয়াত দিলে, এবাৰ বাংলাদেশত দিলে, এবাৰ ম্যানমাৰত দিলে, তেনেকৈ দি যাব লগা হয়, য'ত প্ৰতিখন দেশৰে সময় আৰু টকা দুয়োটাই যায়। যাৰ কাৰণে ভাৰত চৰকাৰে এই প্ৰজেক্টটো আনিছে। এই প্ৰজেক্টৰ আধাৰত কি কৰা হ'ব, যিটো গ্ৰেট নিকোবাৰ, তাত এটা ট্ৰান্সশ্বিপমেণ্ট পৰ্ট বহোৱা হ'ব। অৰ্থাৎ এনেকুৱা এটা জাহাজ ঘাটি বনোৱা হ'ব য'ত অন্য দেশৰ পৰা অহা জাহাজবিলাক ৰখিব, আৰু সেই জাহাজখনে যিখন দেশলৈ বস্তু আনিছে, ধৰা হ'ল চাইনাৰ পৰা অহা জাহাজখনে মেইনলি ইউৰোপলৈ যাব, কিন্তু অন্য দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰলৈও বস্তু আনিছে, তেতিয়া সেই জাহাজখনে এই যিটো আমাৰ ভাৰতৰ গ্ৰেট নিকোবাৰ আইলেণ্ড তাত ৰখিব। ৰখি ইউৰোপক বাহিৰে যি বেলেগ দেশকেইখনলৈ বস্তু আনিছিল সেই বস্তুখিনি এই যিটো ট্ৰান্সশ্বিপমেণ্ট পৰ্ট আনলোড কৰিব, আৰু এই ট্ৰান্সশ্বিপমেণ্ট পৰ্টত ভাৰতৰ যিবিলাক জাহাজ আছে সেই জাহাজবিলাকত এই বস্তুবিলাক ৰিলোড কৰা হ'ব। ৰিলোড কৰি যিখন দেশলৈ বস্তু আনিছে সেই দেশলৈ, উক্ত দেশকেইখনলৈ বস্তুবিলাক ট্ৰান্সফাৰ কৰা হ'ব। মানে কি হ'ব, ট্ৰান্সশ্বিপ কৰা হ'ব, যাৰ ফলত ভাৰতে অন্য দেশবোৰৰ পৰা বহুত ৰেভিনিউ কালেক্ট কৰিবলৈ সক্ষম হ'ব। লগতে ভাৰতৰ নিজৰো বহুত পইচা বাচি যাব, কাৰণ ইণ্ডিয়াত প্ৰডিউচ হোৱা 25% কণ্টেইনাৰ অন্য দেশৰ পৰ্টৰ পৰা ট্ৰান্সশ্বিপ হয়, যেনে কলম্বো, ছিংগাপুৰ আদি, যাৰ ফলত ইণ্ডিয়ান পৰ্টে 15,000 কৰোৰৰ ৰেভিনিউ লছ কৰি থাকে। কিন্তু যদিহে এই ট্ৰান্সশ্বিপমেণ্ট প্ৰজেক্টটো সম্পূৰ্ণ হয়, তেতিয়াহ'লে ভাৰতৰ পইচাটো বাচি যাবই, লগতে অন্য দেশবোৰৰ পৰা যিহেতুকে বিজনেছ কৰিব পাৰিব, তেনেকৈও ভাৰতৰ বহুতখিনি লাভ হ'ব। কিন্তু হয়তো এতিয়া আপোনালোকে ভাবিছে কি অন্য দেশৰ এনেকুৱা ট্ৰান্সশ্বিপমেণ্ট পৰ্ট নাই নেকি? উত্তৰ আছে, যেনে কলম্বো, ছিংগাপুৰ আদি, কিন্তু এই ঠাইবিলাকৰ লোকেশ্যন বহুত দূৰত। আৰু ইয়াৰ তুলনাত যিটো গ্ৰেট নিকোবাৰ আইলেণ্ড, ইয়াৰ লোকেশ্যন একদম পাৰফেক্ট, একেবাৰে চেণ্টাৰত আছে এই আইলেণ্ডটো, যাৰ ফলত অন্য দেশৰ জাহাজবিলাকে ইয়াত ৰখাটো প্ৰিফাৰ কৰিব, কাৰণ তাত সিহঁতৰো বহুত লাভ হ'ব। কাৰণ প্ৰতিদিনে যদিহে অন্য দেশলৈ বস্তু দি যাব লগা হয়, তেতিয়াহ'লে সেই জাহাজখনৰ মেইনটেনেন্সত বহুত খৰচ হয়, যিবিলাক খৰচ সেই উক্ত দেশখনৰ জাহাজৰ বাচি যাব। এইটো হৈছে এই প্ৰজেক্টৰ প্ৰথম উদ্দেশ্য। কিন্তু কেৱল এই প্ৰজেক্টৰ উদ্দেশ্য এইটোৱেই নহয়, আৰু বহুত আছে। এই গ্ৰেট নিকোবাৰক এখন আধুনিক চহৰ বনোৱাৰ দিশলৈ গৈ আছে, যেনে হংকং, ছিংগাপুৰ আদি। আৰু এই উদ্দেশ্যটোক কাৰ্যৰূপত পৰিণত কৰিবলৈ এই প্ৰজেক্টৰ ছেকেণ্ড উদ্দেশ্য হ'ল টাউনশ্বিপ এৰিয়া, য'ত হোটেল, কমাৰ্চিয়েল লেণ্ড আৰু টুৰিজিম বঢ়োৱাৰ চেষ্টা কৰা হ'ব। কাৰণ যিবিলাক আইলেণ্ড কাণ্ট্ৰি আছে, যেনে মলদ্বীপছ, থাইলেণ্ড, এইবোৰৰ GDPৰ এটা ডাঙৰ ভাগ এই টুৰিজিমৰ পৰাই আহে। কিন্তু ইণ্ডিয়াত আইলেণ্ড থকাৰ পিছতো ভাৰতে ইয়াৰ পৰা প্ৰফিট উপাৰ্জন কৰিব পৰা নাই, কাৰণ আমি এই আইলেণ্ডবোৰত তেনেকুৱা একো ডেভেলপমেণ্ট কৰা নাই। তাৰ বাবে এই প্ৰজেক্টৰ আধাৰত গ্ৰেট নিকোবাৰক এখন টাউনশ্বিপ এৰিয়ালৈ সলনি কৰা হ'ব। তেনেকুৱা কৰিলে এই যিবিলাক জাহাজত অহা মানুহবিলাক, তেওঁলোকেও ৰখিব পাৰিব, লগতে অন্য দেশৰ পৰা যিবিলাক টুৰিষ্ট আছে তেওঁলোকেও আহি ইয়াত থাকিব পাৰিব, যাৰ ফলত ভাৰতে বহুত ৰেভিনিউ কালেক্ট কৰিব পাৰিব। এই প্ৰজেক্টৰ নেক্সট উদ্দেশ্যটো হৈছে গ্ৰীণফিল্ড এয়াৰপৰ্ট। গ্ৰীণফিল্ড তাক কোৱা হয় যিটো সম্পূৰ্ণ স্ক্ৰেচ, আৰম্ভণিৰ পৰা বিগিনিং মানে একেবাৰে আৰম্ভণিৰ পৰা আৰম্ভ কৰা হয়। এই আইলেণ্ডটোৱে কেৱল ভাৰতকে নহয়, থাইলেণ্ডৰ ফুকেট আইলেণ্ড, মালয়েছিয়াৰ লাংস্কাই আইলেণ্ডকো ছাৰ্ভিচ দিব পাৰিব। আৰু এইটো কেৱল সাধাৰণ মানুহৰ কাৰণে নহয়, মিলিটাৰী পাৰপাছতো বনোৱা হৈছে, কাৰণ ভাৰতে এই যিটো এৰিয়া, গ্ৰেট নিকোবাৰৰ এৰিয়া, এইখিনিত নিজৰ আধিপত্য জমোৱাটো বহুত প্ৰয়োজন হৈ গৈছে। কাৰণ চাইনা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, US, ৰাছিয়াই কিবা নহয় কিবা ধৰণে তাত আধিপত্য জমাই আছে। আমেৰিকা, চীনে তাত নৌবাহিনী স্থাপন কৰিছে, কোনোবাই আৰ্মি, মিলিটাৰী বেছ স্থাপন কৰিছে। বিশেষকৈ চীনে সকলোফালে আধিপত্য জমাই আছে।
শ্ৰীলংকাৰ যিটো কলম্বো পোৰ্ট সেইটো সম্পূৰ্ণ চাইনাৰ আণ্ডাৰত আছে, যাৰ ফলত ভাৰতৰ কাৰণে এইটো বহুত প্ৰয়োজন হৈ আছে সেই এলেকাটোত নজৰ দিয়া, যাৰ কাৰণে এই প্ৰজেক্টই ভাৰতক বহুত আগুৱাই নিব এই ক্ষেত্ৰত। কিন্তু যদিও এই প্ৰজেক্টৰ এইকেইটা ভাল দিশ, ইয়াৰ কিছুমান বেয়া দিশো আছে। যেনে এই যিখিনি ঠাইখিনি গ্ৰেট নিকোবাৰ, এইখিনিত বহুত গছ-গছনি আৰু লগতে চম্পিয়েন আৰু নিকোবাৰিছ নামৰ দুটা ট্ৰাইব আছে, আদিবাসী মানুহ। এই প্ৰজেক্টৰ কাৰণে তেওঁলোকৰো অলপ ক্ষতিসাধন হ'ব পাৰে, কিন্তু ইয়াত উল্লেখ কৰা হৈছে যে তেওঁলোকক অন্য স্থানলৈ স্থানান্তৰিত কৰা হ'ব। কিন্তু এই প্ৰজেক্টৰ আণ্ডাৰত বহু মাত্ৰাত গছ-গছনি কটা হ'ব, যাৰ ফলত কেৱল গছ-গছনিয়েই নহয় অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো বেয়াকৈ প্ৰভাৱ পেলাব। আৰু তাৰ কাৰণেই কলকাতা হাইকোৰ্টত ইয়াৰ বিৰুদ্ধে গোচৰো দিয়া হৈছে, অৰ্থাৎ এই গ্ৰেট নিকোবাৰ প্ৰজেক্টৰ বিৰুদ্ধে। গতিকে দেখা যাব কি কৰা যায় বা কেনেকৈ কৰা যায়। এনে যদি চাব লগা যায় এইটো বহুত প্ৰয়োজন প্ৰজেক্ট ভাৰতৰ যিটো আধিপত্য স্থাপন কৰাৰ কাৰণে বা ভাৰতৰ উন্নতিৰ কাৰণে, কিন্তু জীৱ-জন্তুৰ কথাও ভাবিব লাগিব। গতিকে এইটো লক্ষণীয় বিষয় হ'ব যে কেনেকৈ ভাৰত চৰকাৰে বা আমাৰ যিবিলাক এই প্ৰজেক্টৰ লগত জড়িত মানুহ আছে তেওঁলোকে কি ধৰণ এইটো ইমপ্লিমেণ্ট কৰে। গতিকে আজিলৈ এইখিনিয়ে ভিডিঅ'টোত। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।